হাই গাইজ, নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আজি দেৱালী হয়, হেপ্পী দেৱালী সকলোকে জনালোঁ আৰু শুভেচ্ছা থাকিল সকলোকে। আৰু মই এতিয়া আজি 4:30টাতে উঠি কৰি গা চা ধুই ৰেডি, অকণমান প্ৰসাদ তিয়াবলগীয়া আছিল, সেইকাৰণে সোনকালে উঠিলোঁ আৰু এতিয়া এনেই বহি আছোঁ। মোৰ লগতে সৰুজনীও উঠিলে, তাইও উঠি কৰি ৰেডি খেলি আছে লগতে, সেই বাইকৰ লগত বাইকো সাৰ পালে। তাৰপিছত এতিয়া প্ৰসাদ তিওৱা হ'ল, অকণ শিশু পাঠ অকণ কৰাম মানে আজি তাই হয়, সেইকাৰণে প্ৰসাদটো সোনকালে তিয়াব লাগিব কাৰণ দিনটো ছুটি হয় সেইকাৰণে। আৰু সেই প্ৰসাদৰ কাম আচলতে মই নকৰোঁ, শাহুমাই কৰে, কিন্তু শাহুমাৰ গাটো একদম ভাল নহয়। কি হৈছে মই জনাই আছোঁ আপোনালোকক, ৰ'ব। শাহুমা মানে 10-15 দিনমান হৈছে ষ্ট্ৰক হৈ পেলাই এটা ছাইড মৰি যোৱা নিচিনা হৈ গৈছিল, কিন্তু লগে লগে নাৰ্ছিং হোম নিয়া হ'ল। নাৰ্ছিং হোমত থাকিলে দিন এতিয়া মানে বহুতখিনি সুস্থ, কিন্তু মানে আগৰ নিচিনা নহয়, মানে নাৰ্ভৰ প্ৰব্লেম এইটো আচলতে। প্ৰথমে ভাত পানীও নিজে খাব নোৱাৰে বা খোজকাঢ়িবলৈও অকণমান ধৰি দিবলগীয়া হয়, এতিয়া নিজে পাৰিছে লাহে লাহে। আগতে খুৱাই দিবলগীয়া হৈছিল, এতিয়া লাহে লাহে পাৰিছে, ভাল হ'বগৈ, কিন্তু অকণ দিন লাগিব। আৰু সেইকাৰণে প্ৰসাদখিনি মই তিয়াবলগীয়া, আগতে প্ৰসাদৰ কামবিলাক নকৰোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাই, সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। ভিডিঅ' দিয়া নাই মানে গাটো একদম ভাল নহয়, চকু অসুখ হৈছে, দেখিছে চকুকেইটা ফুলি আছে। আৰু এতিয়া বহুতখিনি ভাল হৈছে, ৰঙা হৈ চকু ফুলি আছিল। আৰু লগতে সৰুজনী হৈছিল, আকৌ বৰ পিতা এনেকৈ হৈছিল, এতিয়া ভাল হৈছে চবৰে। সেইকাৰণে ভিডিঅ' কৰা নাছিলোঁ, মানে গাটো সুস্থ নহয় কাৰণে ভিডিঅ' কৰা নাই। সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ, সকলোৱে চাব, আৰু ভাল লাগিলে লাইক কমেণ্ট, আৰু নতুনসকল যিসকল আহিছে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব এটা কৰি থৈ যাব। আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া মই বাহিৰলৈ যাওঁ আৰু কি দুটামান কাম আছে কৰি মেলি সিহঁতক খোৱা যোগাৰ কৰি থাকিম আৰু কি কৰিবলগীয়া আছে, কিন্তু চাই যাব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ৰাতিপুৱাতে কি কৰোঁ কি নকৰোঁ দেখাবলৈ চেষ্টা কৰিম। কাপোৰ চাপোৰ সলাই ল'লোঁ, চাহ তাহ খালোঁ। এতিয়া আহিব বৌ দেউতাকে পুথিখন পঢ়িব, আৰু ভকত মানে ল'ৰা 3টা মাতা হৈছে, ল'ৰা ছোৱালী তেওঁলোকে হ'ব মানে এইটো চোৱা কাৰণে, চোৱাতে মানে তাই হৈ শিশু পাঠ পঢ়াব দিছে, সেইটো কাৰণে পঢ়োৱা হ'ব। এতিয়া পায়স অকণো বনাব লাগে, মই সৰুজনী পটককৈ কিবা এটা খুৱাই লওঁ। আমাৰ ফালে বতৰটো ইমান বেয়া, কিন্তু গোটেই বৰষুণ, কাপোৰ বাহিৰত মোকলাই থোৱা আছে। দেৱালী কি হয় আৰু এনেকৈ বৰষুণ দি থাকে, চাকি তাকি দিবলৈও দিগদাৰ হ'ব। বাইদেউক খুৱাব লৈছোঁ, নক্সা কৰি আছে কোন এজনী নক্সা কৰি আছে, একদম খাবলৈ মন কৰা নাই, ৰন্ধা হৈছে, নক্সা কৰি আছে। খুৱাই লওঁ ৰ'ব বুদ্ধি কৰি। পায়স বনাব লৈছোঁ, এয়া গাখীৰ গৰমাইছোঁ, এয়া চাউলটো হুইচেল মাৰি লওঁ, মানে সময় কম সেইকাৰণে। কৃষ্ণ করুণা সিন্ধু ত্রাহি জগন্নাথ নাথ, ত্রাহি জগন্নাথ নাথ বন্ধু, হে মতে বদে আনন্দে। বৌ মানিছে, সিহঁতে সজাই থৈছে। আৰু সেইটো পেকেট কি কৰিলা শুন, দাদুৱে আনাটো আৰু উলিয়াই আছে বম। এতিয়া বৰষুণত ফুটোৱাটোহে কথা। এতিয়া সন্ধিয়া লাগিল, বাহিৰত পূৰা বৰষুণ বতাহ, কিন্তু চাকি কেইগছমান লগাইছোঁ, যিয়ে নহওক লগালে ভাল লাগে। ওপৰত লাইট লগাইছোঁ, কিন্তু ভালকৈ দেখাব নোৱাৰিলোঁ, বাহিৰত বৰষুণ যে যাবলৈও দিগদাৰ। এনেকৈ ঘূৰাই দিয়া মোৰ পৰা পিতাই
এই বৰষুণ দি আছে নাযাবা এনেকৈ ঘূৰাই দিলেই হ'ল এতিয়া কোচত সোমাইছে ইমান ভয় কৰিছে সাৱতি ধৰিছে মই এতিয়া ভিডিঅ'টো ইয়াতে সামৰোঁ অন্য এটি নতুন ভিডিঅ'লৈ আকৌ লগ পাই আছোঁ সকলো হাঁহি ফূৰ্তি থাকিব আজিলৈ আহোঁ বাই বাই